मैया जानानै थांनाय थामहिनबा 15 सेप्तेम्बराव आदिबासी हारिनि गासै मोनबा आफादखौ लानानै मोनसे गोजोन गोरोबथा जायो आरो रायजोनि गोबाङानो बियो मोनसे आदिबासी हारिनि जारिमिन सोरजिनाय होननानै बयबो रंजानाय आरो बरायनायखौ नुनो मोननाय जायो। गोलाव बोसोर आदिबासी हारिया गावनि मोनथायखौ लानानै आदिबासीनि मोनबा हाथियार दैदिंग्रा मोनबा बिग्रायारि आफाद जेरै आदिबासी नेशनेल लिबारेशन आर्मी, आसामनि आदिबासी कब्रा मिलिटेन्ट, बारसा कमान्ड' फर्स, सान्थालि टाइगार फोर्स आरो आदिबासी पिपल्स आर्मी आफादा भारत सरकारजों आदिबासीनि गोजोन गोरोबथा जाबाय। आदिबासीनि गोरोबथा होगिरिखौ गुबुन गुबुन जायगाफोराव बरायनाय बायदि दिनै क'क्राझार सहरनि सा फारसे थानाय खाराइगावआव थानाय बारसा कमान्ड' फर्स डिजिनेटेड केम्पआव गाजा गोमजायै बरायदों। আমার মেইনলি 650 বিৰছা কমান্ড ফৰ্চৰ সদস্য আছে। ইয়াৰ ভিতৰত কিছুমানে আন্দোলন কৰা পিৰিয়ডত মৰিছে। বৰ্তমান 650 আমাৰ সংগঠনৰ কেডাৰবিলাক আছে আৰু এই কেডাৰসকলক গভৰ্ণমেণ্টে এই চুক্তিৰ দ্বাৰাই সিহঁতক ৰিহেবিলিটেশ্যন দিব। যিসকলৰ বয়স আছে তেওঁসকলক পাৰামিলিটাৰী বা অন্যান্য ফৰ্চত সিহঁতক নিযুক্তি দিয়া হ'ব আৰু যিসকলৰ বয়স নাই, চাকৰি পোৱাৰ উপযুক্ত নহয়, তেখেতসকলক এটা আৰ্থিক পেকেজ দিয়া হ'ব আৰু এই পেকেজৰ জৰিয়তে সিহঁতক সংস্থাপন দিয়া হ'ব। আজিৰ যিটো চুক্তি হ'ল যোৱাকালি, এই চুক্তিখিনি এটা ঐতিহাসিক। এইকাৰণে মই ঐতিহাসিক হিচাপে ক'ব খুজিছোঁ, যিহেতু অসমৰ আদিবাসীসকলে স্বাধীনতাৰ পিছৰ পৰা এটা আন্দোলন কৰি আছিল। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ দফাই দফাই চুক্তি হৈছিল, কিন্তু আদিবাসীৰ কোনো চুক্তি হোৱা নাছিল। কিন্তু আমি দীৰ্ঘদিনীয়া এটা সংগ্ৰাম কৰাৰ পিছত যোৱাকালি ত্ৰিপাক্ষিক আলোচনাৰ জৰিয়তে ত্ৰিপাক্ষিক এটা চুক্তি হ'ল আৰু এই চুক্তিটো একমাত্ৰ সম্ভৱ হ'ল আমি যুদ্ধবিৰতিত থকা আদিবাসী সংগঠনবিলাকৰ জৰিয়তে। তো ইয়াত আমাৰ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি ধন্যবাদ দিবই লাগিব। আৰু আজিৰ পৰা অসমৰ আদিবাসীসকলৰ কাৰণে এটা ঐতিহাসিক দিন আৰু নতুন যুগৰ এটা সৃষ্টি হ'ল বুলি মই ঘোষণা কৰি দিলোঁ। হেড অফিচটো গুৱাহাটীত থাকিব। গুৱাহাটীত যিহেতু কমিউনিকেশ্যনৰ এটা ভাল জেগা আৰু ৰিজনেল অফিচটো মিনিমাম এখন 3খন থাকিব। ইয়াৰ ভিতৰত এখন কোকৰাঝাৰত থাকিব, এখন কাৰ্বি আংলঙত থাকিব আৰু এখন আমি প্ৰস্তাৱ দিছোঁ ডিব্ৰুগড় বা তিনিচুকীয়াত থাকিব বুলি। আদিবাসী জাতি সমাজক মুক্তিৰ কাৰণে যিসকল বিভিন্ন সময়ত বিভিন্ন কোণে চুকে জাতিটোৰ স্বাৰ্থত আত্মবলিদান দিলে, তেওঁলোকক মই চেলুট জনাইছোঁ। তেওঁলোকৰ তেজাল যি তেজ গৈছে, সেই তেজৰ প্ৰতিটো টপালৰ মূল্য আমি দিব পৰা নাই। তথাপিতো যোৱাকালি যিটো এটা ত্ৰিপাক্ষিক চুক্তি হ'ল, সেই চুক্তিৰ জৰিয়তে নিশ্চয় তেওঁলোকৰ আশা পূৰণ হ'ব, জাতিটোৰ বাস্তৱ পথ পৰিণত হ'ব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ আশীৰ্বাদত, গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰচেষ্টাত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত আজি ত্ৰিপাক্ষিক চুক্তি এখন আদিবাসীৰ কাৰণে হ'ল। আৰু প্ৰথমবাৰৰ বাবে 75 বছৰৰ পিছত ভাৰতৰে অংগৰাজ্য অসমত চান্তাল, ওৰাং, মুণ্ডা, গঁড়, খাৰিয়া, উৰিয়া যিবিলাক আদিবাসী মূলৰ মানুহ আছোঁ, আমি আদিবাসী হিচাপে স্বীকৃতি পাইছোঁ। আৰু এই আদিবাসীসকলৰ পিছপৰা আদিবাসীসকলৰ শিক্ষা, আৰ্থসামাজিক দিশ, সংস্কৃতি, কলা কৃষ্টি উন্নয়নৰ কাৰণে তেওঁলোকে স্বশাসনৰ ব্যৱস্থা এটা কৰিছে, যাৰ নামে আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল। আৰু আৰ্থসামাজিক দিশ উন্নয়নৰ কাৰণে বিশেষকৈ শিক্ষা ক্ষেত্ৰত এই চুক্তিটোত বেছি ফ'কাছ কৰা হৈছে, গুৰুত্ব দিয়া হৈছে। আমি নথৈ আনন্দিত। যদিও আমাৰ ST-টো হোৱা নাই, তাৰ কাৰণে আমি কিছু দুখিত আছোঁ। যদিও আমাৰ আশা আছে অনাগত এবছৰৰ ভিতৰত এই চুক্তিৰ জৰিয়তে ST-টো সমাধান হ'ব। গতিকে এই চুক্তিৰ জৰিয়তে যিখিনি আদিবাসীসকলৰ সৰ্বাংগীন উন্নয়নৰ
কথাটো তাত লিখা আছে সাংবিধানিক অধিকাৰৰ কথাটো লিখা আছে আৰু চাহ বাগানৰ যিবিলাক সমস্যা আজি আমাৰ যথেষ্ট আদিবাসীসকল চাহ শ্ৰমিক হিচাপে বাগানত 850টা বাগানত শ্ৰমিক হিচাপে কাম কৰি আছে তেওঁলোকৰ সমস্যা সমাধানৰ কাৰণে কেবিনেট পৰ্যায়ৰ মন্ত্ৰীৰ আণ্ডাৰত এটা কমিটি গঠন হ'ব য'ত কাউন্সিল আদিবাসী কাউন্সিল ষ্টেক হোল্ডাৰ থাকিব তাৰোপৰি আমাৰ মাজত এতিয়া ভুল বুজাবুজি আছিলে যে চাহ জনগোষ্ঠী নে আদিবাসী যোৱাকালিৰ পৰা আদিবাসীসকলে স্বীকৃতি পাইছে আৰু সেই স্বীকৃতি পোৱাত চাহ জনগোষ্ঠীসকলে তেওঁলোকে খুব আনন্দ কৰিছে যাক নিজৰ পৰিচয় পাহৰি গৈছিলে যে আমি যে আদিবাসী আছিলোঁ তাক ভাৰত চৰকাৰে কালি আমাক প্ৰদান কৰিলে আজি আমাৰ মাজত শিডিউল কাষ্টৰ মানুহ আছে শিডিউল কাষ্টৰ মানুহৰ কাৰণে এই চুক্তিখনত সুকীয়াকৈ দফা দিয়া আছে লিখা আছে যে যিসকল বাগানত শ্ৰমিক হিচাপে বাহিৰত কৃষক হিচাপে শিডিউল কাষ্টসকলে বসবাস কৰি আছে তেওঁলোকক ভাৰত চৰকাৰে অসম চৰকাৰে পৰীক্ষা নিৰীক্ষা কৰি ভাৰত চৰকাৰক শিডিউল কাষ্টৰ মৰ্যাদা পোৱাৰ কাৰণে ৰিকমেণ্ড পঠাব এনেধৰণে বহুত দফা আছে যিটো দফাৰ জৰিয়তে আমি ভাবোঁ অনাগত দিনত যিসকল আদিবাসী মূলৰ মানুহ আছোঁ আমি নিশ্চয় একত্ৰিত হৈ আমি আগুৱাই যাব পাৰিম আৰু এই কাউন্সিলৰ জৰিয়তে এই আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ জৰিয়তে অসমত 3টাকৈ যি টেৰিটৰিয়েল কাউন্সিল আছে তাত কোনো ইফেক্ট কৰা নাই আৰু ইয়াত এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেওঁলোকৰ যি কাউন্সিল আছে এইটো ক'তো ইফেক্ট নকৰাকৈ অসম ভিত্তিত এই ৱেলফেয়াৰ কাউন্সিলটো প্ৰৱৰ্তন হ'ব আৰু এই আদিবাসী কাউন্সিলৰ জৰিয়তে আদিবাসী কাউন্সিল এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ জৰিয়তে আমাৰ আদিবাসীসকলে সৰ্বাংগীন উন্নয়ন কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু অনাগত দিনবোৰত আমি ঐক্যবদ্ধভাৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিসকল শিডিউল কাষ্ট শিডিউল ট্ৰাইব OBC আছে আমাৰ মাজত আমি একত্ৰিতভাৱে আগুৱাই যাম তাকে আমি কামনা কৰি ভাৰত চৰকাৰক অসম চৰকাৰক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ জনগোষ্ঠীটোৰ আৰ্থসামাজিক দিশৰ কাৰণে দিয়া হৈছে য'ত ভাৰত চৰকাৰ 500 কৰোৰ অসম চৰকাৰ 500 কৰোৰ দি পেলাই আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল গঠন কৰিব 5 বছৰৰ কাৰণে এই চুক্তিৰ জৰিয়তে আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল অকল 5 বছৰৰ কাৰণে নহয় এইটো ক্ৰমান্বয়ে এক্সটেণ্ড হৈ থাকিব এইটো আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত এই কাউন্সিলখন কিমান কাৰ্যকৰী হয় তাৰ ওপৰত ভিত্তি কৰি গতিকে এনেকুৱা ডেভেলপমেণ্ট কাউন্সিল আগতো হৈছে কিন্তু চুক্তিৰ আধাৰত কোনো ডেভেলপমেণ্ট কাউন্সিল হোৱা নাই আৰু সেইকাৰণে আমি জাতিটোৱে আনন্দিত হৈছোঁ নমিনেটেড হ'ব আৰু নমিনেটেড কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে আমাৰ প্ৰতি যি উন্নয়নৰ কাৰণে যিখিনি ইণ্টাৰেষ্ট দিছে উন্নয়নৰ কাৰণে জাতিটোক উদ্ধাৰৰ কাৰণে যিটো ইচ্ছা প্ৰকাশ কৰিছে আমি ভাবোঁ এই কাউন্সিলখন এটা সুদক্ষ এটা অভিজ্ঞ মানুহৰ দ্বাৰাই দি চলাই লৈ যাব বা তেনেকুৱা এজন ষ্ট্ৰাকচাৰ বনাব যিটো ষ্ট্ৰাকচাৰে কোনো ঝেমেলা নকৰি পেলাই বা কোনো খেলি মেলি নোহোৱাকৈ জাতিটোক পৰিচালনাৰ ক্ষেত্ৰত যাতে সহায় কৰে সেইটোৱে আমাৰ আহ্বান কথাটো লিখা আছে আৰু যিবিলাক আগতেই বিগত কালত ৰায়ট হৈ গৈছে সংঘৰ্ষ সেই সংঘৰ্ষত প্ৰাণ আহুতি দিয়া শ্বহীদ পৰিয়াললৈ আৰু যিবিলাক মৃত ব্যক্তি তেওঁলোকলৈ আৰ্থিক সাহায্য অসম চৰকাৰে 1 লাখ দিব এই কথাটো লিখা আছে नोंथांनाव हान्थु सिं गोदोना आखाइनि आसि सिंस्रि दाफोना सानाय आफादावनि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट फेन वेल बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन अब्ला मानोथो गोबाव खालामखो अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738